Hi guys, welcome back to my YouTube channel. আৰু এখন নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া টাইম হ'ল ৰাতিপুৱা 8টা আৰু মই বাটাবাৰী চুইচ গেট চাবলৈ যাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। চ' বলক বাটাবাৰী চুইচ গেট চাবলৈ। So guys, এতিয়া আহি পালোঁ দলগাঁও। এয়া চাওক, পিছপিনে চাওক। দলগাঁৱৰ পৰা আৰু 5 কিলোমিটাৰ যাব লাগিব। এতিয়া বলক তালৈ যাওঁ। এয়া চাওক, দলগাঁও আৰ্মি কেম্প আহি পালোঁ। চ' গাইজ, নেশ্যনেল হাইৱেৰ পৰা ইফালে ভিতৰৰ ফালে আহিব লাগিব। চাওক, এইফালেদি পানীৰ হেৰিটো আছে। চ' গাইজ, ফাইনেলি আহি পালোঁ। এয়া চাওক কিমান সুন্দৰ। গাইজ চাওক, মোৰ পিছপিনে কিমান ধুনীয়া দৃশ্যটো চাওক এবাৰ। এতিয়া আপোনালোকে কেইটামান চিনেমেটিক শ্বট চাই লওক ইয়াৰ পৰা। চাওক, ইয়াৰ পৰা পানীবোৰ কিমান স্পীডত গৈ আছে। এইফালে চাওক, শব্দটো শুনক নাই এবাৰ, কিমান স্পীডত গৈ আছে। ৱাও, মজা। এইখন এখন ভাল পিকনিক প্লেচ হয়। ইয়াত বহুতো মানুহ পিকনিক খাবলৈ আহে আৰু ইয়াত চাওক, গা ধুব পাৰি। ইয়াত চাওক, পানী আৰু পানী। এইফালে মানে পানীবোৰ ষ্টপ কৰি থৈ দিছে। চাওক, এফালৰ পৰা পানীবোৰ সেইফালে গৈ আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এখন নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।